चिराङाव लामानि जाब्रबथायजों सासे सुबुंनि जिउ खहा। दीपक बशिष्ठ मुंनि सुबुङा गावनि न' फारसे फैबाय थानाय समाव सिडली 31 नं राजा लामायाव NL 01 6063 नंनि ट्रेलार आरो गावनि मटर साइकेलजों सौग्रावो आरो जायगायावनो दीपक बशिष्ठ मुंनि सुबुङा जिउ गोमायो। सिगांबो बे जायगायावनो जाब्रबथायजों सासे उन्दै लाइमोन आरो बिमानि जिउ गोमाखांबाय होननानै ओनसोलनि सुबुंफ्रा फोरमायदों। लोगोसे ट्राफिक पुलिसनि गोसो होनानै खामानि मावैनि थाखाय बे जाथाया जानो मोनबाय थादों होननानै फोरमायबावदों ओनसोलनि थागिबिफ्रा। আজি সন্ধিয়া কাজলগাঁৱৰ পৰা আহি থকাতে চিডলিৰ বাসিন্দা দীপক বশিষ্ঠ নামৰ ব্যক্তি এজন নিজৰ কৰ্মৰত অৱস্থাৰ পৰা স্থানৰ পৰা আহি থাকোঁতে হঠাৎ চিডলিত এক্সিডেণ্ট সংঘটিত হয় এখন ট্ৰাকৰ লগত আৰু তৎক্ষণাৎ সেই স্থানতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। চৰম দুৰ্ভাগ্যজনক কথা, এই চিডলি এই পইণ্টটো খুব ব্যস্ততাপূৰ্ণ একটা অঞ্চল। ইয়াতে আচলতে এটা ট্ৰেফিক পইণ্ট লাগিছিল, কিন্তু আজি নহয় এইটো ঘটনা, এক্সিডেণ্টৰ ঘটনাটো আজি 8-10 বছৰ আগৰ পৰাই এজনী মহিলাসহ এটি বাচ্চা শিশু কোলাতে ইয়াতে এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিছিল। তেনেকুৱা বহুত উদাহৰণ আছে। ইয়াতে এক্সিডেণ্ট হৈয়ে থাকে প্ৰায় একদম মাহে মাহে। তো গতিকে আমি বহুদিনৰ পৰা দাবী জনাই আহিছোঁ আৰক্ষী প্ৰশাসনক, জিলা প্ৰশাসনক যে ইয়াতে এটা ট্ৰাফিক পইণ্ট লাগে, কিন্তু এইখিনি তেখেতসকলে আওকাণ কৰি চলি আছে, কোনো পধ্যে নামানে। আচলতে তেখেতসকলে কি কৰি আছে, খালি প্ৰশাসনে ইয়াতে ফাইন কাটে, কি কাটে, কিন্তু আচলতে ৰাইজৰ যি সুৰক্ষা দিব লাগে সেই ক্ষেত্ৰত সিহঁতে একদম নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰিছে। চৰম দুৰ্ভাগ্যজনক। আৰু এই ইয়াতে যদি তৎক্ষণিকভাৱে চিৰাং প্ৰশাসনে পুলিচ পইণ্টৰ এটা ব্যৱস্থা নকৰে, আমি কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই চিডলি ৰাইজৰ সহযোগত আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু হ'ম, প্ৰস্তুতি আছোঁ।